নমস্কাৰ মই পৰাঞ্জ্যোতি বৰা আৰু সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছো। আমি অতীজৰে পৰা বিভিন্ন ধৰণৰ আশ্চৰ্যকৰ বস্তু বা বিভিন্ন ধৰণৰ আশ্চৰ্যকৰ ঠাইৰ বিষয়ে জানি আহিছো বা তাৰ বিষয়ে আমি অধ্যয়ন কৰিছো। পৃথিৱীৰ 7টা আশ্চৰ্যজনক বস্তুৰ বিষয়ে আমি ভালদৰে জ্ঞাত। কিন্তু পৃথিৱীত এনে কিছুমান অখ্যাত আশ্চৰ্যকৰ ঠাই আছে যাৰ বিষয়ে হয়তো আমি ভালদৰে নাজানো বা শুনাও নাই। গতিকে আহক আজি আমাৰ এই ভিডিঅ'টিৰ জৰিয়তে পৃথিৱীৰ এনে এখন অখ্যাত তথা আশ্চৰ্যজনক ঠাইৰ বিষয়ে অলপ জানি লওঁ। আপোনালোকক ক'ব বিচৰা সেই অখ্যাত আশ্চৰ্যকৰ ঠাইখন হৈছে আমাজন বৰ্ষাৰণ্যত থকা এখন আচৰিত নদী, উতলা নদী অৰ্থাৎ বইলিং ৰিভাৰ। হয়, আপোনালোকে ঠিকেই শুনিছে, দক্ষিণ আমেৰিকাৰ পেৰুস্থিত আমাজন বৰ্ষাৰণ্যতে এই আচৰিত নদীখন অৱস্থিত। দক্ষিণ আমেৰিকাৰ প্ৰায় 6খন দেশ সামৰি লোৱা এই বৰ্ষাৰণ্যক পৃথিৱীৰ হাঁওফাঁও বুলিও কোৱা হয়। কি পোৱা নাযায় এই আমাজন বৰ্ষাৰণ্যত? এক সাংঘাতিক জৈৱ বৈচিত্ৰ্যপূৰ্ণ এই অৰণ্যৰ মাজেৰে মূল নদী আমাজনৰ উপৰিও সৰু বৰ বহুকেইখন উপনদী বৈ গৈছে। তাৰ মাজতে পৃথিৱীৰ এই আচৰিত নদী উতলা নদীখন অৱস্থিত। দক্ষিণ আমেৰিকাৰ দেশ পেৰু, এই পেৰুস্থিত আমাজন বৰ্ষাৰণ্যত এই নদীখন অৱস্থিত। পেৰুৰ পুকালপা চহৰৰ পৰা প্ৰায় 150 কিলোমিটাৰ দূৰ গাড়ীৰে গ'লে আপুনি আমাজন বৰ্ষাৰণ্যৰ ভিতৰত পাছাতিয়া নামৰ এখন 300 মিটাৰ বহল নদী পাব আৰু তাৰ পৰা কিছুদূৰ নাৱত গ'লেই এই উতলা নদীত আপোনালোক উপস্থিত হ'ব পাৰিব। এই উতলা নদীখনৰ দৈৰ্ঘ্য প্ৰায় 9 কিলোমিটাৰ আৰু ইয়াৰ নামনি অংশৰ দৈৰ্ঘ্য 6.24 কিলোমিটাৰ। এই নদী বহলে 2 লেনযুক্ত এটা ৰাস্তাৰ সমান আৰু গভীৰতম স্থানত ইয়াৰ গভীৰতা প্ৰায় 16 পৰা 20 ফুট পৰ্যন্ত। এই নদীৰ পানী বছৰৰ 12 মাহে উতলি থাকে। প্ৰায় 200 ডিগ্ৰী ফাৰেনহাইট পৰ্যন্ত ইয়াৰ উষ্ণতা হয়। এই নদীৰ আশে-পাশে থকা কোনো স্তন্যপায়ী আৰু সৰীসৃপ প্ৰাণী নানামে। কিবা কাৰণত যদি কোনো জীৱ-জন্তু ইয়াৰ সংস্পৰ্শলৈ আহে তেন্তে সেই জীৱ-জন্তুৰ মৃত্যু অনিবাৰ্য। আমি খোৱা আটাইতকৈ গৰম কফি কাপ বা চাহ কাপ হয়তো 65 ডিগ্ৰী চেলচিয়াছ মান উষ্ণতা হয়, কিন্তু এই নদীৰ পানী প্ৰায় 90 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত পোৱা যায়। অনুমান কৰিবৰ কাৰণে গৰম কফি একাপত বা গৰম চাহ একাপ বা সামান্য এগিলাচ গৰম পানীতে আঙুলিটো ভৰাই চাব পাৰে। এই নদীখনৰ কথা আগতে বহুতে শুনিছিল যদিও ইয়াৰ ওপৰত গৱেষণা কৰা মানুহৰ অভাৱ কম আছিল। নদী কাষৰীয়াৰ তাত বসবাস কৰা লোকসকলে এই নদীক ঈশ্বৰৰ দান বুলি পবিত্ৰ নদী হিচাপে গণ্য কৰি আহিছিল। কিন্তু আমেৰিকাৰ উদ্যমী গৱেষক আৰু ভূবিজ্ঞানী আন্দ্ৰে ৰুজুৱে পৃথিৱীৰ এই আচৰিত নৈখনৰ কথা প্ৰথমে অধ্যয়ন কৰিবলৈ অনুমতি পাইছিল 2011 চনত। উল্লেখযোগ্য যে পেৰুৰ ৰাজধানী লিমাত ৰুজুৰ আজোককাকে এই নৈখনৰ কথা তেওঁ শৈশৱতে শুনাইছিল আৰু সেই শৈশৱতে শুনা সাধুৰ নিচিনা কথাবোৰ ৰুজুৱে বাস্তৱত ৰূপায়ণ কৰাৰ সময় বৰ্তমান সময়ত আহি পৰিছিল। বহুত কষ্ট কৰি ৰুজুৱে সেই নদীৰ ৰহস্য ভেদ কৰিবলৈ চেষ্টা কৰি আহিছিল, কিয়নো অলপ উষ্ণ পানী থকাটো স্বাভাৱিক, কিন্তু পানীত নামিব নোৱাৰা এই উষ্ণতাৰ ৰহস্য কি? বইলিং ৰিভাৰ প্ৰজেক্ট নামৰ এটা কাৰ্যসূচী হাতত লৈ ৰুজুৱে গৱেষণা কাম আৰম্ভ কৰিলে। প্ৰথমতে আগ্নেয়গিৰিৰ উৎপীড়নৰ কাৰণে এই ঘটনা সংঘটিত হৈছে বুলি ভাবিছিল যদিও সেয়া সম্ভৱ নহয়, কাৰণ নদীখনৰ একেবাৰে নিকট আগ্নেয়গিৰিটো অৱস্থিত প্ৰায় সেই নদীখনৰ পৰা 700 কিলোমিটাৰ দূৰত্বত। ৰুজুৱে গৱেষণাৰ কাম চলাই থাকিল। শেষত তেওঁ উদ্ধাৰ কৰিলে যে ভূতাপীয় ঢালৰ কাৰণে এই নদীৰ পানীখিনি সকলো সময়তে উতলি থাকে, কিয়নো পৃথিৱীৰ ভিতৰ ভাগলৈ যিমানে সোমাই গৈ থাকিব সিমানে ইয়াৰ উত্তাপ বৃদ্ধি পাব আৰু এই নদীখন পৃথিৱীৰ এনেকুৱা এটা ঢালতে অৱস্থিত য'ত ভূগৰ্ভৰ পৰা ওলোৱা উষ্ণতাই ইয়াৰ পানীখিনি উতলাই ৰাখিবলৈ সক্ষম হৈছে। বৰ্তমান সময়তো তেওঁ সেই উতলা নদীখনৰ ওপৰত গৱেষণাৰ কাৰ্য অব্যাহত ৰাখিছে। 2014 চনত তেওঁৰ দ্বাৰা দ্য বইলিং ৰিভাৰ নামে এখন বিখ্যাত গ্ৰন্থ প্ৰকাশিত হৈছে। এই সমগ্ৰ পৰিঘটনাটো, এই উতলা নদীৰ সমগ্ৰ পৰিঘটনাটো অসমৰ গৰম পানী উহৰ সৈতে একে যদিও গৰম পানী উহৰ পানীভাগ ইমান উষ্ণ নহয় বা সেই গৰম পানী উহৰ পানীভাগ স্থবিৰ। সঁচাকৈ এই নদীখনৰ ক্ষেত্ৰত এয়া এক আশ্চৰ্যজনক কথা। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টিৰ জৰিয়তে আমাজন বৰ্ষাৰণ্যত অৱস্থিত সেই উতলা নদীখনৰ বিষয়ে অলপ পৰিমাণে হ'লেও জানিব পাৰিছে। যদি এই ভিডিঅ'টি ভাল পাইছে বা এই ভিডিঅ'টিৰ জৰিয়তে অলপ কিবা এটা শিকিব পাৰিছে তেন্তে ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ কণ্টেণ্টসমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ এটি নতুন ভিডিঅ'ৰে লগ পোৱাৰ আশাৰে আজিলৈ ইমানতেই। কিপ স্মাইলিং, কিপ লাৰ্নিং।